নমস্কাৰ আৰাধনা বৰা কিচেনলৈ আপোনালোক সকলোকে পুনৰ আদৰণি জনাইছোঁ। আজি দুপৰীয়া এয়া লৰালৰিকে দুপৰীয়া ভাত বনাইছোঁ। মানে আজি নবুৰীয়া পথাৰত ভাত দিব লাগে, তাৰ কাৰণে এয়া ভাত বনাই আছোঁ। এয়া মাংস বনাবলৈ লৈছোঁ, চিকেন। এয়া কেৰাহী গৰম হ'ল, এয়া তেল দি আছোঁ। এতিয়া মাংসখিনি বনাই ল'ম লৰালৰিকে। এয়া চিকেন লৈছোঁ 1.5 কেজিমান। পথাৰত মানুহ আছে 13-14 জনমান। আৰু এয়া ভাত দিবলৈ লৈছোঁ। ইয়াত পিঁয়াজ একেলগে কাটি ল'লোঁ মাংসৰ লগত আৰু হালধি মিলাইছোঁ। ইয়াতে অলপ নহৰু বাটি ল'লোঁ। ইয়াত জিৰা পাউডাৰ আৰু চিকেন মছলা এয়া মিলাই লৈছোঁ। এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম। এয়া কেৰাহীত তেলখিনি গৰম হ'ল, এয়া মাংস ইয়াত দিছোঁ। এতিয়া অলপ লৰাই লৈছোঁ মাংসখিনি। আৰু আগতে ভাত বনালোঁ, দাইল বনাইছোঁ আৰু অকলে বনোৱা, সেইকাৰণেই অকল দাইল ভাত আৰু এইদৰে বনাই দিছোঁ। অকণমান জলকীয়া গুড়ি কালাৰটো আৰু জ্বলাৰ কাৰণে মিলালোঁ, লগতে আলু দিলোঁ। কেইটুকুৰামান কোমোৰা মিলাই দিছোঁ, কাৰণ মানুহ সৰহ আৰু এইদৰে বনালে সৰহকৈ মানুহ থাকিলে খায়ো এইদৰে বনালে ভাল লাগে খাই। এইখিনি এতিয়া অলপ লৰাই দিছোঁ। জোখমতে নিমখ দিলোঁ। এতিয়া এইখিনি লৰাই পেলাই ঢাকি দিম। ভাত বনাই আছোঁ, এভাগ বনাই হ'ল। এইখিনি এটা মই ডাঙৰ প্ৰেছাৰ লৈছোঁ। প্ৰেছাৰত এইটো প্ৰেছাৰত দুবাৰমান বনালোঁ ভাত। এইখিনি আকৌ এভাগ বনাইছোঁ। এয়া ভাত হৈ গ'ল। এয়া ডাঙৰ চচতাত ভাত এয়া কাঢ়ি আছোঁ। আজি ঘৰত 20 জনমানেই হ'ব, ঘৰৰ সৈতে লগ লগাই মানুহ ভাত খোৱা, সেইকাৰণে অলপ সৰহকৈ বনাব লগা হৈছে। এয়া মচুৰ দাইল বনালোঁ, কচু দি পেলাই, গোল নেমু দি পেলাই। গৰমত টেঙা দাইল খাই ভাল লাগে। এয়া মাংস বনাই হৈ গ'ল। এয়া পথাৰলৈ নিবলৈ কাঢ়ি লৈছোঁ। আমি পথাৰ আহি পালোহি আমাৰ য'ত খেতি কৰি আছে। এয়া পূৰা লাগি আছে। এইফালে ট্ৰেক্টৰৰ, এইফালে এয়া ৰোৱনী ভাগখিনিয়ে ভাত খাবলৈ লৈছে। এওঁলোকে দেৰিও হৈছে, অকলে কৰা মোৰ অকণমান দেৰিয়ে হৈ গ'ল ভাত দিয়াহি। এয়া ভাত ঠিক কৰিছে। এয়া খাবলৈ লৈছে ৰোৱনীয়ে। এয়া খাইছানে শিৱানী? কি নাম আছেনো? দীপালী। আৰু এইফালে তোমাৰ নামটো কি আছিলে? ৰূপালী। এয়া খাবলৈ লৈছে ভাত। উত্তম খাইছনে? ককাই, মনু, এইফালে এয়া সকলোৱে খাই আছে পথাৰত। এই খাবলৈ দিয়া হৈছে, এয়া খাই আছে। নামিছোঁ অলপ বোকাত, নামি ভাল লাগিছে। বহুত দিনৰ মূৰত, এবছৰৰ মূৰত আকৌ নামিছোঁ। ভাল লাগে অকণমান বোকা খচি পেলাই। আৰু ৰুবলৈও লৈছোঁ। অলপ শিকিছোঁ মই নামি। যোৱা বছৰ আহিছিলোঁ। লগত ৰোৱনীৰ লগত, এওঁলোকৰ লগত মই অকণমান ৰুই চাইছোঁ। আৰম্ভ কৰিছোঁ। চবকে দেখুৱাই হৈছে ন? বোকা ঠিকে আছে ন? মই পাৰিছোঁ তোমাক হয় নাই?
কৈ ৰুৱাই দি কিছু আহিছ যে ইয়াৰ ৰুই আছে মই অকণমান ৰুই চালোঁ ভাল লাগিলে মোৰ বহুত দিনৰ মূৰত এনেকৈ বোকাত অকণমান ভাল লাগে ৰুলোঁ অলপ এতিয়া তোমালোকে ৰোৱা মই আহিছোঁ আৰু ভাল লাগিলে তোমালোকক এয়া পথাৰৰ পৰা আমি এয়া উঠিবলৈ আহিছোঁ এয়া আগত গৈ আছে এয়া আহি আছোঁ পথাৰৰ পৰা আহি পেলাই ঘৰত এয়া সোমাইছোঁহি এয়া গোটেই ভৰিত এইবোৰ বোকা এইখিনি বাহিৰত ধুই ল'বগৈ লাগিব এতিয়া আজি আপোনালোকে ন ভুই ৰোৱা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ পাইছে আৰাধনা বৰা কিটচেনৰ ছাবস্ক্ৰাইব কৰা নাই নতুন ভিডিঅ'বোৰ পাবৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহোঁ নমস্কাৰ